তোমার কষ্ট দিব পারে, আঘাত দিব পারে। রাতে কই কই কারণ মুখ হয়েছে তুমি মুখ কোথায় কান্দি থাকতে হবে। তুমি দেখিস রেখে দেবা, দেখি রেখে দেবা, অনুভব করিস রে। এসে আর মাখন মুখে বেমারি করি বেড়াবো। মোৰ মনৰ খবৰ ল'বলৈ যেতিয়া আহুৰি নাই, মই মনৰ আদালতখন বহাবলৈ বাধ্য হ'লো। ইয়ৰনাৰ এওঁ ক'ব মই যি কৰিছোঁ ইয়ৰনাৰ মোৰ ছোৱালীকেইজনী ভালৰ কাৰণেই কৰিছোঁ। মোৰ এই চেক্ৰিফাইচৰ মূল্য আছে ইয়ৰনাৰ। মই যি কৰিছোঁ মোৰ ছোৱালীকেইজনী ভালৰ কাৰণেই কৰিছোঁ। কিন্তু মই কম তুমি নিজে ভাল হৈ আছা জানো? মোৰ এই বা কি ভাল কৰিছা তুমি? ক'ৰ পৰা আনি এই ছোৱালী তিনিজনীৰ মোক বাপে সজাই পেলালা? ভদ্ৰমঞ্চলৰ ৰাখিবা আছে, ধৈৰ্যৰে ৰাখিবা আছে, বিলাস বাড়া রাখিবা আছে। এই ছোৱালী তিনিজনী হয়তো ক'ব আমি দেউতাক কেতিয়াও বেয়াকৈ কোৱা নাই, আমি মাত্ৰ অলপ স্বাধীন হ'ব এই বুজিছিলোঁ। কিন্তু মই কম স্বাধীন হোৱাৰ নামত যেতিয়া তহঁতে নগ্ন হৈ ঘূৰি ফুৰাম, এই নিৰ্বাক দেউতাৰ জ্বলা চুইত চাপি মৰিবলৈ মন যায়। এয়া অনুভৱ কৰিছ তহঁতে কেতিয়াবা? অনুভৱ কৰিবি তহঁত মোৰ একোৱেই নহয়। পাছৰ সত্যটোৱে ইয়ৰনাৰ এই পৰিয়ালটো মোৰ একোৱেই নহয়। মোৰ আশে পাশে ইহঁতৰ কোনো অস্তিত্বই থাকিব নোৱাৰে। মোৰ নামত কোনো সেন্দুৰ ল'ব নোৱাৰিব, মোক কোনো দেউতা বুলি মাতিব নোৱাৰিব। এই মিছাবোৰৰ প্ৰমুক্ত হৈ মই এটা সঁচা জীৱন বিচাৰোঁ। এই মিছাবোৰৰ প্ৰমুক্ত হৈ মই এটা সঁচা জীৱন বিচাৰোঁ। এই মিছাবোৰৰ প্ৰমুক্ত হৈ মই এটা সঁচা জীৱন বিচাৰোঁ। An extreme true life, Your Honor. An extreme pure life. An extreme pure life. আবেদনকারীর সকলে যুক্তিতর্ক শুনার পাছত এই মহামান্য আদালতে তেওঁ মুক্ত করে দিয়ার সিদ্ধান্ত গ্রহণ করেছে। আর এই মুক্তির এটাই উপায় মৃত্যুদণ্ড।